নমস্কাৰ বন্ধুসকল, আপোনালোকে যে হোৱাটছআপ টেক্সটখিনি দেখিলে সেইখিনি হেল্ল' মই দিছোঁ, হাইও মই দিছোঁ আৰু কি কৰি আছেও মই দিছোঁ, এনে আছেও মই কৈছোঁ, গোটেইখিনি মই টাইপ কৰিছোঁ। কিন্তু কেনেকৈ, তাৰ বাবে আপুনি মোৰ ভিডিঅ'টো শেষলৈ চাওক। এইটো এটা হোৱাটছআপৰ প্ৰেংক হয়। প্ৰেংক আৰু আপোনালোকৰ বন্ধুবিলাকক অলপ মূৰ্খ যাব পাৰে, তাৰ বাবে আপুনি প্লে' ষ্ট'ৰলৈ যাব পাৰে। এইটো ৰিয়েল হোৱাটছআপ নহয়, এইটো প্লে' ষ্ট'ৰত ফেক হোৱাটছআপ আৰু প্লে' ষ্ট'ৰত পায়। প্লে' ষ্ট'ৰত গৈ আপুনি ফেক হোৱাটছআপ বুলি চাৰ্চ কৰিব আৰু ইয়াতে বহুতকেইটা এপছ আছে। তাৰে আপুনি প্ৰথমৰ পৰা এইটো 4 নম্বৰ হোৱাটছআপ চাট বুলি এপছটোত আপুনি ক্লিক কৰিব আৰু আপুনি এইটো ইনষ্টল কৰিব। মোৰ ইনষ্টল কৰা আছে, চাওক আপুনি 100,000 মানুহে ডাউনলোড কৰিছে। এইটো ভাল এপছ হয়, ভাল এপছ। আপুনি ইনষ্টল কৰিব আৰু অ'পন কৰিব। বাৰু মই অ'পন কৰি দেখুৱাম কি আছে। আপুনি প্ৰথম এনেকুৱাকৈ আহিব। আপুনি এইটো চলালে আপুনি ডাটাটো অফ কৰিব। মোৰ অফ কৰা আছে। এতিয়া প্ৰথম আছে টাইপ টু ষ্টাৰ্ট, আপুনি তাতে ক্লিক কৰি দিব আৰু এনেকুৱাকৈ আহিব। আপুনি এই প্লাছ চিম্বলত যাব আৰু এনেকৈ এখন আহিব আৰু আপুনি ওপৰত যাব, পাৰ্চন নেমত তাতে ক্লিক কৰি দিব আৰু আপুনি যিকোনো ছোৱালীৰ নাম, মই বাৰু কিবা এটা ল'লোঁ আৰু মই পৰি ল'লোঁ, পৰি নাম দি আপুনি এই ছেভ বুলি আছে ইয়াতে, ছেভ চেঞ্জত আপুনি ক্লিক কৰি দিব। আপুনি টাইমটো লাষ্ট চেঞ্জ টুডে, আপুনি যি সময়ত আপুনি আপোনাৰ বন্ধুক মূৰ্খ যাব পাৰে সেই টাইমটো দিব। মই বাৰু 1:30 দিলোঁ আৰু ছেভ চেঞ্জত ক্লিক কৰিব আৰু ইয়াত আপুনি প্ৰফাইলৰ লগতো যাই কিনে আপুনি যিকোনো ছোৱালীৰ ফটো ল'ব পাৰে। মই বাৰু এখন ল'লোঁ, এনেকুৱা ল'লোঁ। এইটোৱে ক'লে বিশেষ নহয়, আপোনাৰ বন্ধুবোৰক হয়তো অলপ ধেমালি কৰিব পাৰে। এইটো এটা হোৱাটছআপ প্ৰেংক হয়। আপুনি টাইপ কৰিব যে হাই বুলি কৰি আপুনি এই তলত থকা টাইপিঙৰ একেবাৰে এইটোত থকা ঘূৰাই দিব। এইটোত ক্লিক কৰি আপুনি চেণ্ড কৰি দিব। হাই হ'ল। এইখন আপুনিয়ে আপোনাৰ বন্ধুক আপোনাক ক'ব পাৰে যে চাওঁ মই এজনী ছোৱালীৰ লগত SMS কৰিছোঁ, চাওঁ ৰিপ্লাই দিয়ে নে নিদিয়ে। আপুনি আপোনাৰ বন্ধুক নজনাকৈ মোবাইলটো অলপ বেকাকৈ ৰাখি আপুনি হেল্ল' বুলি টাইপ কৰি আপুনি সেই পুনৰ টাইপৰ কাষত এটা সেউজীয়া কালাৰ হেৰি আছে, সেইটোত ক্লিক কৰি কিনে আপুনি চেণ্ড কৰি দিব। দেখিলে ইয়াত হেল্ল' মই লিখিছোঁ আৰু হাইও ময়ো লিখিছোঁ। আপুনি এইখন আৰু কৰিব পাৰে যে টাইপ কৰিব পাৰে কি কৰি আছা, আপুনি আৰু এইটোত ঘূৰাই দিব, আপুনি আৰু চেণ্ড কৰি দিব। আপুনি চেণ্ড কৰি দিব আৰু আপোনাৰ বন্ধুক ক'ব মই আৰু এটা SMS কৰিছোঁ, চাওঁ এইবাৰ ৰিপ্লাই দিয়ে নে নাই। আপুনি আৰু মোবাইলটো নেদেখাকৈ, আপোনাৰ বন্ধুজনক নেদেখাকৈ আপুনি আৰু লিখিব যে এনে আছোঁ আৰু আপুনি এইটোত ক্লিক কৰি কিনে চেণ্ড কৰি দিব। দেখিলে এনেকৈয়ে আপোনাৰ বন্ধুক ধেমালি কৰিব পাৰে কিছু সময়। এইটো জাষ্ট ধেমালিৰ বাবে, কোনো এটা কথা নাই। এইটো প্ৰেংক কৰিব পাৰে আপুনি আমাৰ বন্ধুৰ বাবে। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানে। যদি আপুনি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব কিবা ক'ব লগা থাকিলে, আৰু ভৱিষ্যত মোৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।